নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো অন্য আদি ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা জিঅ'টেগ লগোৱাৰ পিছত আপুনি কৰিব লগা কামখিনি কি। আচলতে আপোনাৰ নাম অহাৰ পিছত, আপোনাৰ জিঅ'টেগিং হোৱাৰ পিছত আপোনালোকে বিশেষ কিছুমান কাম থাকে। সেই কামখিনি কৰিলেহে আপুনি চৰকাৰী যিটো পইচা, সেই পইচাটো লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখনৰ কাৰণে এপ্ৰিল, মে, জুনত এপ্লাই হৈছিল। তাৰপিছত এইটো বন্ধ কৰি দিয়া হৈছিল। যিসকল জিঅ'টেগিং হৈ গ'ল আৰু আপোনাৰ নামটো লিষ্টত আহিছে, এতিয়া আপুনি কি কৰিব? এতিয়া আপোনাৰ KYC আপডেট কৰিব দিছে আৰু লগতে ফটো আপডেট কৰিব দিছে। অৰ্থাৎ আপুনি যেনেদৰে ফটো তুলি আপলোড কৰিছিলে, এবাৰ নতুনকৈ আপুনি সেই পদ্ধতিটো কৰিব লাগিব আৰু সেইটোকে ফটো আপডেট পদ্ধতি বুলি কোৱা হয়। আৰু জব কাৰ্ড, ৰেচন কাৰ্ড আদি থকাটো আপোনালোকৰ বাধ্যতামূলক। আপোনালোকে পঞ্চায়তত যায় এইখিনি কাম কৰিব লাগিব আৰু এই কামখিনি কোনো ভেজাল নোহোৱাকৈ হৈ গ'লে আপুনি চৰকাৰী যিটো পইচা আপোনালোকে লাভ কৰিব। আৰু পইচাটো আপোনালোকক 3টা কিস্তিত দিয়া হ'ব। প্ৰথম কিস্তি, দ্বিতীয় কিস্তি, তৃতীয় কিস্তি। 3টা কিস্তিত আপোনালোকে পইচাখিনি পাব। আৰু আপোনালোকৰ যদি কিবা সমস্যা থাকে তেন্তে আমাক কমেণ্ট কৰিব। আমি সেই সমস্যাটো সমাধান কৰাৰ চেষ্টা কৰিম। আৰু লগতে যদি সমস্যাটো বেছি ডাঙৰ সমস্যা, তো আপুনি যদি বেছি বুজি নাপায়, পঞ্চায়তলৈ যায় পঞ্চায়তৰ মানুহক জনাব পাৰিব। বহুতে কয় যে পইচাখিনি কেতিয়া দিব, ডেটটো ইউটিউবত বহুত ইউটিউবাৰে দেখাই থাকে, কিন্তু এতিয়ালৈকে কোনো অফিচিয়েল আপডেট অহা নাই যে পইচাটো কোন তাৰিখে দিব। চ' তাৰ বাবে আপোনালোকে অপেক্ষা কৰিব লাগিব। আৰু যিসকল লোকে বুজি নাপায় ফটো আপডেট মানে কি, KYCটো আমি আপডেট কেনেকৈ কৰিম, আপোনালোকে পঞ্চায়তত যাই কিনে KYCটো আপডেট কৰি ল'ব। সেইটো মেইন কাম হ'ল আপোনাৰ কৰিবলগীয়া। তাৰপিছতে আপুনি চৰকাৰী পইচাটো লাভ কৰিব। কামখিনি ঠিকমতে হৈ গ'লে আপোনালোকে চৰকাৰী যিটো পইচা, সেই পইচাটো অতি সোনকালে পাব। আপোনালোকে ফেক ভিডিঅ'ছবোৰ চাই GT এপ্লাই নকৰিব, কাৰণ হয়তো সেইখিনি কাম কৰাৰ বাবে আপুনি চৰকাৰী পাবলগীয়া পইচাটো নাপাব। আমি ভিডিঅ'ত যিবোৰ দেখাওঁ অলৰেডি কৰি আপোনালোকক দেখাওঁ। ভিডিঅ'টো বুজাই পৰাই দিওঁ যে আপোনালোকে কি কৰিব, কি নকৰিব। আৰু ভিডিঅ'সমূহ ভাল পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈও আমি এনেধৰণৰ ইনফৰমেশ্যন ভিডিঅ' আপোনাৰ ওচৰত লৈ আহিম আৰু কিবা সমস্যা থাকিলে আমাক ক'ব।